হাই গাইজ নমস্কাৰ মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ কাৰণে সো ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ সো এতিয়া আৰম্ভ কৰোঁ আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোত সো সাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব ভিডিঅ'টো শেষলৈ চাব শেষলৈ চোৱাৰ পিছত সাবস্ক্ৰাইব কৰি দিব আৰু আজি কোমৰাৰে ৰেচিপি হ'ব সো চাই থাকক আৰু এয়া কোমৰাখিনি কাটি ললোঁ কাটি একদম ধুই সাফা কৰি ললোঁ এতিয়া বনাম আৰু মাছৰ লগত বনাম সো চাই থাকিব ভিডিঅ'টো থাকিলে আৰু ইফালে আমাৰ মাছ ভাজি হৈ গ'ল এতিয়া ৰেচিপিটো বনাম আৰু এই মাছৰে আমাৰ কেৰাহীত তেল দিছোঁ তেলখিনি আমাৰ গৰম হৈ গ'ল এতিয়া দিছোঁ পিঁয়াজ আৰু জলকীয়াখিনি আৰু ইয়াতে দিম অকণমান পাঁচফোৰণ দিম অকণমান জিৰা গুড়ি আৰু এতিয়া দিছোঁ ইয়াতে নহৰু থেতেলি লোৱা আৰু এইখিনি ভজা হৈ গ'ল এতিয়া দিম ইয়াতে কোমোৰাখিনি সোৱাদ অনুযায়ী নিমখ আৰু ইয়াত দিছোঁ হালধি আৰু আমাৰ কোমোৰাখিনি সিজি গৈছে ইয়াতে যিহেতু সৰিয়হ এইখিনি সৰিয়হ মই পিচি লৈছোঁ আৰু আমাৰ এইটো হৈছে আৰু এতিয়া ইয়াতে অকণমান পানী দিম বেছি নিদিওঁ অলপ জোল জোল টাইপৰ হ'ব আৰু কালাৰ হ'বৰ কাৰণে ইয়াতে দিছোঁ অকণমান ৰেড চিলি কাশ্মীৰী আৰু ইয়াত দেখিছে পানীখিনি উতলাই আহিছে চব্জিখিনি আৰু ইয়াতে মাছ দুটা দি দিম আৰু মাছৰ মূৰ আছে দুটা দি দিছোঁ খাবলৈ বহুত সোৱাদ লাগিব তো এনেকৈ অলপ তললৈ দিওঁ চব্জি ৰেডি হৈ গ'ল আৰু শেষত দিছোঁ ধনিয়া পাত খাই বহুতে টেষ্টি লাগিব তো কোনে কোনে এনেকৈ বনাই খাই পোৱা নাই খাই চাব বহুত টেষ্টি লাগে এনেকৈ দেখিছে ফাইনেলি মোৰ ৰেডি হৈ গৈছে মাছ আৰু কোমোৰা সো কেনে লাগিছে জনাব মোৰ ৰেচিপিটো আৰু যিসকলে এনেকৈ খাই পোৱা নাই সো খাই চাব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যিসকলে নতুন আছিল প্লিজ সাবস্ক্ৰাইব কৰি যাব সো বাই বাই